বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ আৰু আজি আপোনালোকক মই বিশ্বনাথ চাৰিআলি গেৰুৱাবাৰী গাঁৱত কৰ্ণপৰ্বৰ নাটৰ প্ৰথম নিশা দেখুৱাম বুলি ভাবিছোঁ, য'ত মই কৃষ্ণৰ ভাও প্ৰদৰ্শন কৰিম। ব'লক তেনেহ'লে। আৰু ইয়াত সকলো ভাও ভাৱৰীয়াক মেকআপৰ লগতে পোছাক পিন্ধোৱা হৈ আছে। এটা হাতে মোবাইল, এটা হাতে ডেন্স। আৰু এয়া প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হ'বলৈ লৈছে আৰু মোৰ প্ৰৱেশ কৃষ্ণৰ ৰূপত।
আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই